Hello friends, কি খবৰ আপোনালোকৰ? হোপ সব ঠিকে আছে। আজি মই আপোনালোকৰ ওচৰত এটা সৰু ভিডিঅ' লৈ আহিছোঁ। ব্ৰেড ক্ৰাম্বছ ঘৰত সহজে কিদৰে বনাব পাৰি। মই এটা ৰেচিপি বনাব গৈছিলোঁ আৰু তাত ব্ৰেড ক্ৰাম্বছ লাগে আৰু মই আছোঁ নগাঁৱত, ইয়াত ব্ৰেড ক্ৰাম্বছ বিচাৰিয়ে নাপালোঁ মই। চ' ব্ৰেডেৰে মই ভাবিলোঁ নিজে বনাই লওঁ ব্ৰেড ক্ৰাম্বছ আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ, কাৰণ আপোনালোকৰো তেতিয়া কামত আহিব। আগতে কৈ দিছোঁ ব্ৰেড ক্ৰাম্বছ বনোৱা কিন্তু বহুত ধৰণৰ স্পেচিয়েলি দুটা ৱে আছে, বহুতে বেলেগ বেলেগ কিছুমানে কালাৰ মিক্স কৰি। মই যোনটো সহজ সেইটোৱে বনাওঁ আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম। বলক চাওঁ তেতিয়াহ'লে ভিডিঅ'টো। মাৰ্কেটত যোনটো ব্ৰেড ক্ৰাম্বছ পায় এইটোক পেংকো ব্ৰেড ক্ৰাম্ব বুলি কয় আৰু ব্ৰেড ক্ৰাম্বছ আমাক বহুত ৰেচিপিত ইউজ হয় বাইণ্ডিং আৰু কোটিঙৰ কামত, যেনেকৈ আমি যেতিয়া ফিছ ফিংগাৰ কৰোঁ, চিকেন নাগেটছ বা আমাৰ কাটলেটখিনি বা অনিয়ন ৰিংছ। মই আপোনালোকক ব্ৰেড ক্ৰাম্বছৰ ৰেচিপি দেখাম আগৰ ভিডিঅ'বোৰত। এতিয়া আমি ব্ৰেড ক্ৰাম্বছ বনাবৰ কাৰণে মাৰ্কেটত যোনখিনি যি ব্ৰেড পাওঁ ন সেইটো ইউজ কৰোঁ আৰু একো পেলনি নাযায়। ছাইডখিনি না কাটিব লাগে আপোনালোকে, না ব্ৰেডৰ একদম মূৰৰখিনিও পেলাব লাগে। চ' ধুনীয়াকৈ আমি সেকি লওঁ ব্ৰেডখিনি। এটা ছাইডে যেতিয়া ধুনীয়াকৈ সেক খাই যায় আনটো ছাইডে আমি লুটিয়াই দিওঁ। চাব খালি বেছিকৈ জ্বলি যোৱাকৈ নিদিব আৰু ট'ষ্টাৰ থাকিলে ইজিলি ট'ষ্টাৰ্ড কৰি ল'ব পাৰে। যেতিয়া আমাৰ দুটা ছাইডে সমানে আমাৰ ব্ৰেডখিনি সেক খাই যায়, ধুনীয়াকৈ এখন প্লেটত আমি ব্ৰেডখিনি লৈ লওঁ। ধুনীয়াকৈ দুটা ছাইডে সেক খাই গৈছে, বেছিও খোৱা নাই। তাৰপিছত আমি ব্ৰেডখিনি অলপ টাইম ঠাণ্ডা হ'ব দিওঁ আৰু দেন ব্লেণ্ডাৰটোত লৈ এইদৰে সৰু সৰু পিচকৈ ভাঙি দিওঁ। তাৰপিছত আমি ব্লেণ্ড কৰিব দিওঁ আৰু চাওক এইদৰে ধুনীয়াকৈ ব্লেণ্ড হৈ আমাৰ ব্ৰেড ক্ৰাম্বছখিনি হৈ যায়। তাৰপিছত আমি চালনী এখন দি চালি লওঁ, কাৰণ কেতিয়াবা গোটা গোটা থাকি যায়। যোনখিনি থাকি যায় চালনীখিনি দি মই আকৌ এবাৰ ব্লেণ্ড কৰি লওঁ আৰু আমাৰ কি মিহি ধুনীয়া ব্ৰেড ক্ৰাম্বছ ৰেডি চাওকচোন। তাৰপিছত ধুনীয়াকৈ এয়াৰটাইট কণ্টেইনাৰ এটাত ভৰাই ফ্ৰিজত থৈ দিলে, আপোনালোকে ফ্ৰিজত থৈ দিয়ে যদি এমাহ থ'ব পাৰে আৰু যি ৰেচিপিৰ লগত ব্যৱহাৰ কৰিব বিচাৰে ধুনীয়াকৈ কৰিব পাৰে।